Hello friends, welcome back to my YouTube channel geetimoni's blog. আৰু কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ বৰ্তমান। আৰু এতিয়া গৈ আছোঁ বকপুৰ প্ৰাথমিক বিদ্যালয়লৈ। গুণোৎসৱ আছে তো তাকে চাবলৈ গৈ আছোঁ। বলকচোন চাওঁ কি আপোনালোকক দেখাব পাৰোঁ দেখাই যাম বাৰু। আৰু এয়া চাওকচোন বাৰু ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে স্কুলখন। মই বেক চাইডৰ পৰা তুলি দিছোঁ। মই বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিম চাগে, মানে ছোৱালীজনী লৈ থাকিব লগা হৈছে যে সেইকাৰণে। এইফালে ফুলগছ ঢেৰ উঠিছে। এয়া মই ভিতৰলৈ সোমাই গৈছোঁ স্কুলখনৰ আৰু এয়া দনাচি ভৰালীয়ে নাচি আছে। এইটো নৃত্য বহুতে ভাল লাগিছিলে তাইৰ নাচটো চাই। তো চাওকচোন ইমান ধুনীয়াকৈ নাচিছে। আৰু এয়া আমি দিহানাম গাব লৈছিলোঁ। দিহানাম মানে আমি কম্পিটিশ্যনত গোৱা সেইটোকে গাইছিলোঁ। আপোনালোকক নেদেখুৱাওঁ আৰু মানে বহুত দীঘলৈ যাবগৈ, সেইকাৰণে বিহুতকৈ মাতবিলাকে দি দিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, আজি আমাৰ এখেতৰ বাৰ্থডে আছিলে। বাৰ্থডে নাপাতো বুলি ভাবিছোঁ, মানে কি আজি মানে ছাগলী এজনী মৰিলে। আমাৰ এই ছোৱালীজনী ভাগৰ ছোৱালীজনী পইচা আনিছিলোঁ। তো মনটো বহুতেই বেয়া লাগি আছে। 3 দিন হৈছিলে পোৱালিটো দিয়া, তো মানে বহুতেই বেয়া লাগিছে। 2000 লৈছিলে পইচা। ছাগলী পোৱালিটো আজি মাকজনী মৰি থাকিলে। একদম মন চন ভাল থকা নাই। নাযা এইবিলাক আজি দিয়া 3 দিন হৈছিলেহে মাকজনী মৰি থাকিলে। এতিয়া এনেকৈ গাখীৰ খীৰাই খাই গৰুসী খীৰাই দিছোঁ। তো সেইকাৰণে বাৰ্থডে চাৰ্থডে নাপাতো। কলৈ যাম নো? চুমা দি দে আৰু আৰু ইয়াক এনেকৈ গাখীৰ খুৱাইছিলোঁ। এতিয়াহে আনিছোঁ এইটো কি দুগ্দানিটো এতিয়াহে আনিছোঁ। প্ৰথম দিনা এনেকৈ খোৱালোঁ, এতিয়া এনেকৈ ভিডিঅ'টো হেৰি কৰি দিলোঁ আৰু। ছাগলজনীনে বহুতে মনত পৰি থাকিবগৈ আৰু এতিয়া, কাৰণ তাই বহুত ডাঙৰ আছিলে আৰু শকত পাকত নিপুতলজনী ধুনীয়া হৈছিলে। আৰু হাজবেণ্ডে বাৰীত কি কৰি আছে চাংগৈ ব'লক আপোনালোকক দেখাম। বাৰীত আছেগৈ, মানে পাণ ৰুইছেগৈ নেকি, তাকে দেখাম বাৰু। আৰু হাজবেণ্ডে মানে পাণ গছৰ তলত মাটি দিছেগৈ।
অঁ এইটো আম পুলিটো দিছে আজি ডাঙৰ পুলিটো ৰুই দিছা ন হে এইটো আম পুলি দিছে আৰু কোনটো কোনটো এইটা আজি ৰুইছে বহুত ওখ ওখ কাম বোলে জীৱনে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই।